নমস্কাৰ। ৮৮ সংখ্যক ঘূলিসত্ৰৰ কীৰ্তন মহোৎসৱত আজি সন্ধিয়াৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিলোঁ। নাগাৰা নামৰ অনুষ্ঠান আয়োজিত হৈছিল আৰু এই অনুষ্ঠানত মই কিছু বক্তব্যও ৰাখিছিলোঁ। মোৰ ভিডিঅ'টোৰ মাজেৰে মই আপোনালোকক ইয়াকে দেখাব বিচাৰিছোঁ। নাগাৰা নাম শংকৰী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগস্বৰূপ। বিশেষকৈ কামৰূপ, দৰং, পাটিদৰং অঞ্চলত এই নাগাৰা নামৰ যথেষ্ট পয়োভৰ আছে আৰু জনপ্ৰিয়তাও অধিক। শংকৰদেৱৰ অনুগামী শিষ্য গোবিন্দ আটাই যেতিয়া খটৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল, তেতিয়াই তেওঁৰ বান্ধৱ কৃষ্ণ ডেকাই সপ্তদশ শতিকাতেই নাগাৰা নামৰ প্ৰথম আৰম্ভণি কৰিছিল। কাঠৰ খোলাত চামৰা লগাই তেওঁ নাগাৰা প্ৰস্তুত কৰিছিল আৰু কাহিনী সম্বলিত গীতসমূহ পৰিৱেশন কৰিছিল। কীৰ্তন মহোৎসৱৰ বাকৰিত সমবেত হোৱা ভক্তপ্ৰাণ বাপ বান্ধৱ আই মাতৃসকলৰ ওচৰত মোৰ শ্ৰদ্ধা আৰু প্ৰণিপাত নিবেদন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোৰ বাবে যি দান দি থৈ গ'ল, তাৰেই আজি এই প্ৰকাশ আমাৰ চাৰিওফালে আমি দেখিবলৈ পাইছোঁ। গুৰু, দেৱ, নাম আৰু ভকতৰ এই চাৰি বস্তুৱে যেনে কৰি আমাক সমবেত কৰাইছে। আমি ভক্তপ্ৰাণ ৰাইজে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰণিপাত নিবেদন কৰিছোঁ আৰু জগতগুৰুজনাই আমাক যি আদৰ্শৰ ভেটি আমাক দি থৈ গ'ল, এই ভেটিতেই আজি অসমীয়া জাতিয়ে গৌৰৱান্বিত হৈ আছোঁ। বিশ্বৰ বুকুত এটা চহকী জাতি কৰি থৈ গ'ল। আমি যদি চাওঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘূলিসত্ৰ নলবাৰীৰ নানকাভৈৰা নামৰ গাঁওখনত অৱস্থিত। নানকা শব্দৰ অৰ্থ হৈছে কৰবিহীন আৰু ভৈৰা শব্দৰ কামৰূপী অৰ্থ হৈছে গাঁও। আহকচোন আপুনিও ভিডিঅ'টোৰ মাজেৰে আজি নাগাৰা নাম উপভোগ কৰক।